আছে গান গালেও নহ'ব গানত এটা মেছেজ থাকিব লাগে বুজিছো নাই গানত যে এটা মেছেজ থাকিব লাগে তুমি কিবা এটা গান গাইছা গালেই নহ'ব নহয় কিবা এটা খানা বনাইছা বনালেই নহ'ব নহয় টেষ্ট লাগিব না বস্তুটো এইটোৱেই কথা বন্ধুসকল আপোনালোক চাই আছে ফ্ৰেণ্ডছ ইউনিক ব্লগ আপোনালোক ভাবি আছে যে আমাৰ ঘৰত ইমান হাল্লা কিয় হৈ আছে কাৰণ আমাৰ ইয়াত আছে ফাংচন আৰু এতিয়া আমি কৰি আছো ৰিহাৰ্চেল সো গাইজ এয়া হল আমাৰ দুজন ভণ্টি আৰু ই ডান্স কৰিব সৰুটো আৰু ডাঙৰটো গান মাৰিব বুলি প্ৰেক্টিচ কৰি আছে মানে ঝুমৰ গান মাৰিব আৰু আমাৰ ইয়াত আহিব অমৃত তাঁতী ডিব্ৰুগড়ৰ ফালৰ পৰা আৰু গাইজ কি ক'ম আৰু নেক্সট লেভেল ৱৰ্ডটো মানে মোৰ পুৰা কমপ্লিটলি মানে ইয়াত লাগি গৈছে যে মাইণ্ডতো সোমাই গৈছে নেক্সট লেভেল বুলি সো এইটো কাৰণে মই কৈ আছোঁ নেক্সট লেভেল সো গাইজ আজি ভিডিঅ'টো মই কি বনাম কি নবনাম বেছিকৈ মই কণ্টেণ্টে নাপাওঁ কণ্টেণ্ট নোপোৱাৰ কাৰণটো এইটোৱে হ'ল কাৰণ মই নাযাওঁৱেই মই নাযাওঁ মানে ক'তোৱে ফুৰিব যোৱা নাই হোৱা আৰু মই যাম জলদিয়ে গৈ আছোঁ মই বাহিৰত আৰু সকলোকে মই বহুত ধামাকা ভিডিঅ' আনি দেখাম মোৰ ইউটিউব চেনেলত চাব পাৰিব আৰু বহুত দিন ভিডিঅ' দিয়া নাই বহুতে কৈ আছে ভিডিঅ'য়ে ওলাই ইমান দিন মূৰে ভিডিঅ' দি থাকোঁ তো কি কৰিম ভাই কোৱা না মই কি কৰিম মোৰ কি ভুল কণ্টিনিউ এটা ভাল পাব লাগে না এইটোৱেই কথা চ' গাইজ আমাৰ এতিয়া ৰিহাৰ্চেল চলিব ঝুমুৰ গান চলিব ভাদৰে কৰমা চালে একো ছড়ি হায় একো ছড়ি তোকে দেখে ঘূৰি হাৰে একো ছড়ি মানে মিনছটো হ'ল ভাদৰ কৰমা চালে যোনটো আমাৰ যেতিয়া আমাৰ কৰম পূজা হয় যেতিয়া কৰম পূজাৰ সময়ত এইটো গান বুলি কথা নহয় বহুতৰ ঝুমুৰ গান বহুত ধৰণৰ ঝুমুৰ গান আছে আমি গানটো গাওঁ এনজয় কৰোঁ এইটো আমাৰ কৰম পূজা যেতিয়া আমি অনুষ্ঠানটো ধুনীয়াকৈ আয়োজন কৰি আমি বিভিন্ন ধৰণৰ ঝুমুৰ গান আমি গাওঁ এনজয় কৰোঁ ফূৰ্তি কৰোঁ চ' এইটো গান আপোনালোকক গাই দিলোঁ এইটো গানত মিনিং আছে গান গালেও নহ'ব গানত এটা মেছেজ থাকিব লাগে বুজিছো নাই গানত যে এটা মেছেজ থাকিব লাগে তুমি কিবা এটা গান গাইছা গালেই নহ'ব নহয় কিবা এটা খানা বনাইছা বনালেই নহ'ব নহয় টেষ্ট লাগিব না বস্তুটো এইটোৱেই কথা হ'ল মেছেজ থাকিব লাগিব গানত এটা জুবিন দাৰ গানত বহুত ধৰণৰ মেছেজ দিয়া থাকে এয়া হ'ল এতিয়া ভণ্টিয়ে পূৰা ডেক বজাই আছে ডান্স কৰিব মই যদি গানটো বেছি দেখাই দিম তো মোৰ কপিৰাইট লাগি যাব এইটো কাৰণে মই গানটো বেছি নুশুনাওঁ চ' গাইজ এতিয়া বাজি আছে তোমাৰ 7:10 চ' গাইজ ডান্স কৰি আছে এয়া ডান্স কৰি আছে নেক্সট লেভেল ফাংচন আছে নাচিবই লাগিব আমাৰ চুন চ' দোস্ত মই এইপিনে গানা বাজি আছে মই দেখাব নোখোজোঁ ডান্সটো কাৰণ কপিৰাইট আহি যাব মোৰ ইউটিউব চেনেলত কাৰণ দুটা ভিডিঅ'ত কপিৰাইট আহিয়ে গৈছে অলৰেডি এইটোৱেই আৰু চ' দোস্ত নিউ ভিডিঅ' আহি আছে জলদি আমাৰ ইয়াত ফাংচন আছে আৰু ফাংচনৰ ভিডিঅ' আহিব চাই থাকক এইটো এটা সৰু সুৰা আপডেট আছিলে আপোনালোক টেনশ্যন ল'ব নালাগে ভিডিঅ' আহি আছে এতিয়াৰ পৰা ধামাকা ভিডিঅ' আহিব আৰু কণ্টিনিউ ভিডিঅ' আহিবলৈ মই এইটো গেৰেণ্টি দি কৈছোঁ প্ৰমিছ কৰি আছোঁ কণ্টিনিউ ভিডিঅ' আহিব চিকেন লাগিছে ন মোক চিকেন অলপ আগৰ পৰা অলপ হেণ্ডচাম হৈছোঁ নহয় অ' গাইজ এয়া হ'ল নিউ ড্ৰিংক ওলাইছে ছুপাৰছ এনাৰ্জি ড্ৰিংক হয় আপেলৰ বনোৱা আছে এইটো খাবা যোনে জিম মানে ডায়েট কৰে বা যোনেই কৰক মানে এইটো খাবলৈ ভাল একচুৱেলি আমি ষ্টিন খালেও মানে এইটো বস্তু গালত মানে অলপ হেচকেচ হয় আৰু কফ চব জমা হয় বেছি ষ্টিনটো বেছি খাব নালাগে আগৰ ষ্টিন আগতে ষ্ট্ৰবেৰী বনাই আছিলে এতিয়াতো ডুপ্লিকেট হৈ গৈছে আৰু এই বস্তুটো খালে ভাল ছুপাৰ নতুন ওলাইছে আৰু আপেলৰ বস্তু হয় ফ্ৰুটৰ বস্তু হয় হেল্থি হয় খাবৰ কাৰণে ভাল আৰু মই ট্ৰাই কৰোঁ মানে মই মানে ভাল বস্তু খাই থাকোঁ আৰু কাৰণ ক'তো কিবা এটা হ'ব লাগে ন দোস্ত এয়া হ'ল ডিম্পু বৰুৱাৰ লগত উঠা ফটো আৰু মই জুবিন দাৰ লগত ফটোটো বনাব দিছোঁ আৰু কি ক'ম আৰু নেক্সট লেভেল আৰু যদি মোৰ চেনেলত নিউজ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব হয় থেংকছ ফৰ ৱাচিং এণ্ড বাই বাই